হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মই মমি আৰু আপোনালোকে চাই আছে মোৰ চেনেল চাহিন ফেমিলি। আপোনালোকে আজি থাম্বনেইল দেখি গম পাইছে চাগে আমি ক'লৈ গৈ আছোঁ। আৰু আমি গৈ আছোঁ, মই কৈয়ে দিছোঁ ক'লৈ গৈ আছোঁ। আমি গৈছোঁ বাৰ্থডে খাবলৈ আৰু তেন্তে ব'লক পলম নকৰোঁ আৰু একেবাৰে যাওঁ বাৰ্থডেলৈকে। আৰু আমি পালোহি, বাৰ্থডে খাবলৈ আহিলোঁ আৰু এয়া ঝুলনাত ঝুলি আছে ল'ৰা ছোৱালী আৰু এইফালে ডেক'ৰেশ্যন ধুনীয়াকৈ কৰা হৈছে বাৰ্থডে। আৰু লগতে আলহীও আহি পাইছে আৰু চাহ তাহ খাইছে, আমিও আহি পালোঁ, চাহ তাহ খাইছোঁ। আৰু বাৰ্থডে একচুৱেলি ৰাতি আছে, আমি দিনতে গ'লোঁ, দূৰৰ মানুহ দিনতে কৰি দিছে, আকৌ ৰাতিও আছে। এফালে ল'ৰা ছোৱালীয়ে বেলুন দলিয়াই দলিয়াই খেলি আছে আৰু এয়া এইফালে কিটচেনত ৰন্ধা বঢ়া কৰি আছে। বাৰ্থডে গাৰ্লৰ মাকে ভাতত লাগি আছে আৰু তাই হৈছে মোৰ সম্বন্ধত যা হৈছে। আৰু লগতে এইফালে আমাৰ খুৰী হৈছে, আমাৰ এখেতৰ খুৰীয়েক। আৰু এয়া হৈছে বাৰ্থডে গাৰ্ল, এবাৰ টেণ্টৰ ভিতৰত সোমাই গৈছে আৰু এনেকৈ খেলি আছে। তাই বৰ্তমান এতিয়ালৈকে ৰেডি হোৱা নাই, হ'ব আৰু ময়ো বহি কেইকপিমান ফটো উঠালোঁ আৰু সেইখিনিও ইয়াত ভিডিঅ'ত এড কৰি দিছোঁ। আৰু ভিডিঅ' কিনো কৰিম, দুকপিমান এনেকৈ ফটো উঠাই লৈছিলোঁ আৰু তাকে মই ইয়াত দি দিছোঁ। আৰু ইফালে কেক কাটিবলৈ হ'লেই আৰু এইটো এটা ধুনীয়া কেক, এইটো তাইৰ বাৰ্থডে গাৰ্লৰ মাকে বনাইছে। বিৰাট ধুনীয়া হৈছে দেখিবলৈ, পিংক কালাৰ। ড্ৰেছযোৰো খুব ধুনীয়া বনাইছে তাই। আৰু দুটা বনাইছে কাৰণ এটা ৰাতি আৰু এটা দিনৰ কাৰণে। আৰু এতিয়া দিনৰ কেকটো বৰ্তমান কটা হ'ব আৰু পিংক কালাৰ এই বাৰ্বি কেকটো ৰাতি কটা হ'ব কাৰণ ৰাতিও বহুত মানুহ আহিব।
আপুনি এনেকৈ হোৱাচোন পিছফালে অকণমান মূৰটো দেখাম অঁ এনেকুৱা অঁ এতিয়া ধুনীয়া লাগিছে হৈ গ'ল চাহিন চাহিন এই হেৰি উঠা নাই আমাৰ চাহিনৰ বহুতে খং উঠিছে জানো কেলে আৰু ফটো উঠাব বিচৰা নাই মুখখন দেখি গম পাইছে আপোনালোকে অঁ চাহিন ধুনীয়া জাফা কেমেৰা ফালে জাফা বাছ এতিয়াহে লাগিছে আৰু এইফালে গালত কেকৰ ক্ৰীমবোৰ ইজনে সিজনক সানি খুব ফূৰ্তিও কৰিছে আৰু এনেকৈ আমি গ্ৰুপ ফটো উঠাইছোঁ সকলোৱে ফটো উঠাইছোঁ ভিডিঅ' কৰিছোঁ আৰু এই ভিডিঅ'ৰ যোগেদি গোটেইখিনি মই সাঁচি থলোঁ এই স্মৃতিবোৰ এইফালে কেমেৰা ফালে আহি হৈ যাব ভিডিঅ' হৈ আছে কোনটো মাৰিব লাগিব ভাবি মুখৰ হাতখন কেলে আৰু এখেত হৈছে বাৰ্থডে গাৰ্লৰ আব্বা আৰু ইফালে আছে বাৰ্থডে গাৰ্লৰ দাদীয়ে আঙুলি চেলেকি চেলেকি খাইছে হৈ যাব আৰু এফালে ভাত খোৱা হৈ আছে সকলোৰে আৰু বাৰ্থডে গাৰ্লৰ মাকে তাই চব ঘৰতে বনাইছে ধুনীয়াকৈ বনাইছে কুকুৰা মাংস আলু দি বনাইছে আৰু চানা দাইল পৰা গ্ৰেভিকৈ বনাই দিছে আৰু তাতে পনীৰ মটৰ পনীৰ বনাইছে পনীৰখিনি খুব টেষ্টি আৰু চাটনি দুই ধৰণৰ বনাইছে আৰু সকলোবোৰ পাচলি মিলাই এটা চব্জি বনাইছে লাবৰা চব্জি আৰু সেইদিনাখন চাটনি খাই খুব ভাল লাগিলে আৰু সেইদিনাখন ক'বলৈ নহ'ল আজি সেইকাৰণে মই ভিডিঅ'ৰ যোগেদি কৈ দিছোঁ তাইক আৰু আমি ভাত পানী খাই অলপ দেৰি ৰেষ্ট ল'লোঁ আকৌ তাই চাহ দিলে চাহ তাহ খাই মেলি আমি ওলাই আহিছোঁ ঘৰলৈ যাবলৈ আৰু ইয়াতে গলি এটা আছে গলিটো পাৰ হ'লেই আমি মেইন ৰোডটো পাম যোৱাৰ পিছত আকৌ গধূলিৰ পৰা আকৌ আলহী আৰম্ভ হৈ যাব অহা
আৰু এয়া ল'ৰা ছোৱালী দৌৰি দৌৰি ওলাইছে, আদনানেও দৌৰি আছে। আৰু সকলোৱে মেইন ৰোড পালোহি আৰু ইয়াৰ পৰাই সকলোৱে নিজৰ নিজৰ ঘৰ যাম। ইয়াত তিনিচুকীয়া আৰু আলহী আছে। আৰু এই আদনানে উৎপাত কৰিবলৈ আৰম্ভ কৰিছে আকৌ গাড়ীৰ ভিতৰত, আৰু ল'ৰা ছোৱালীৰ এইবোৰ আছেই। আদি এয়া আছিলে মোৰ ব্লগ, আৰু ব্লগটো যদি ভাল লাগিছে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এই আদনানে বাদাম খাই আছে, আৰু বাদাম খাই খাই ঘৰলৈ গৈ আছে। বাই বাই।